নমস্কাৰ বন্ধুসকল জেকে টেকনিক্যাল আসাম ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম। আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। অহা 1 ছেপ্টেম্বৰ 2021 পৰা অৰ্থাৎ কাইলৈৰ পৰা 15 ছেপ্টেম্বৰৰ ভিতৰত সলনি হ'ব এইসমূহ নিয়ম। হটষ্টাৰ ব্যৱহাৰকাৰীসকলে বেছ প্লেনৰ বাবে 399 টকাৰ পৰিৱৰ্তে 499 টকা পৰিশোধ কৰিব লাগিব। অনলাইন শ্বপিং এপ আমাজনৰ জৰিয়তে অৰ্ডাৰ দিয়া সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি হ'ব। গুগলে বন্ধ কৰিব একাংশ ভুৱা এপ। এই ভুৱা এপসমূহৰ জৰিয়তে নকল সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পাৰ্চনেল লোন দিয়া একাংশ এপ বন্ধ কৰিব গুগল প্লে ষ্টৰে। পোন্ধৰ ছেপ্টেম্বৰৰ ভিতৰত এই ভুৱা এপসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুগল প্লে ষ্টৰে। এশটাতকৈ অধিক ভুৱা এপে গ্ৰাহকক লোন দিয়াৰ নামত প্ৰবঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপিত হৈছে। গুগলৰ এই নতুন পলিচিসমূহ 1 ছেপ্টেম্বৰ 2021 পৰা কাৰ্যকৰী কৰা হ'ব।